নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কি খবৰ সকলোৰে, আশা কৰোঁ সকলো ভালে আছে। আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ সৰিয়হ মাছৰ জোলৰ ৰেচিপি। চ' আপোনালোকে চাওক আৰু ভাল পালে কমেণ্ট কৰি জনাব আৰু আপোনালোকে বনায়ো চাব, খুব টেষ্টি হয় এনেকৈ বনালে। সৰিয়হৰ লগত মাছ এনেকৈ বনালে খুব তেতিয়াহ'লে চাওঁচোন আহক মইনো কেনেকৈ সৰিয়হৰ লগত মাছৰ জোল বনাওঁ। এইফালে মই সৰিয়হ লৈছোঁ, সৰিয়হখিনি তিয়াই থৈছিলোঁ আৰু মিক্সিত গুড়ি কৰি ল'ম। আৰু এইফালে লৈছোঁ মই বিলাহী টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। আৰু এইফালে মাছখিনি নিমখ হালধি সানি পেলাই এনেকৈ থৈ দিছোঁ। আৰু এইফালে পিঁয়াজ লৈছোঁ। এইফালে মই মাছ ফ্ৰাই কৰি আছোঁ। মাছ তেলৰ অনুসৰিহে দিব, তেল যিমানটো থাকে মাছ মানে তেলত উপঙি থকাকৈ দিব, এপিচ বা দুপিচে দিব। আৰু লুটিয়াই মাছটো ভাজি থাকিব ৰঙচুৱা হোৱালৈকে। এইফালে চাওক মই খুব ধুনীয়াকৈ ৰঙচুৱা হোৱাকৈ মাছখিনি ফ্ৰাই কৰি লৈছোঁ। এনেদৰে ফ্ৰাই কৰি ল'ব। মাছ এপিচ বা দুপিচে দিব, নহ'লে মানে তেলখিনি বেছিকৈ দিব লাগিব। তেল অনুসৰিহে মাছ দিব লাগে। আৰু এইখিনি আছে ভাজিবলৈ। এনেকৈ চিতল মাছৰ লগত সৰিয়হৰ জোল খাবলৈ খুব টেষ্টি হয়। আপোনালোকে বনাই চাব আৰু বনাই খাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু মোৰ ভিডিঅ'বোৰ যদি প্ৰথমবাৰৰ বাবে চাই আছে তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোক ছাবস্ক্ৰাইব কৰাসকলক বহুত ধন্যবাদ। আৰু ভিডিঅ'টো চাই থাকক। আৰু এইফালে মাছ ফ্ৰাই কৰি হৈ গ'ল। আৰু যিখিনি তেল থাকি গৈছিলে তাতে কেইটামান মেথি গুটি দিছোঁ, কেঁচা জলকীয়া দুটামান দি দিছোঁ, পিঁয়াজ দিছোঁ আৰু আদা নহৰু পেষ্ট দি দিছোঁ। আৰু ভালদৰে লৰাই দিব এনেদৰে। এইখিনি অলপ দেৰি ভাজি থাকিব ৰঙচুৱা হোৱালৈকে। এইফালে চাওক মোক ৰঙচুৱা হৈ গৈছে খুব ধুনীয়াকৈ। ইয়াত হালধি দি দিছোঁ অলপ। আৰু জলকীয়া গুড়ি অলপ দি দিছোঁ। তাৰপিছত বিলাহীখিনি দি দিছোঁ ইয়াতে। আৰু বিলাহীখিনি গলি যোৱালৈকে ভাজি থাকিম মই। আৰু ইয়াত সোৱাদ অনুসৰি নিমখ দিছোঁ। এনেকৈ লৰাই ভাজি থাকিম গলি নোযোৱালৈকে। আৰু এইফালে মোৰ বিলাহীখিনি গলি গ'ল। আৰু তাত সৰিয়হৰ যিটো মই মিক্সিত পিচি থৈছিলোঁ সেইখিনি দি দিছোঁ। আৰু ভালদৰে লৰাই দিব এনেকৈ। খুব ধুনীয়াকৈ লৰাই দিব। আৰু চাওক কালাৰটো খুব ধুনীয়া হৈছে। আপোনালোকে এইটো পদ্ধতিত বনাই চাব, খুব টেষ্টি হয় খাবলৈ। আৰু ইয়াত মই পানী এড কৰিম, পানী দি দিছোঁ ইয়াত। আৰু উতল অহালৈকে ঢাকনি এখনে ঢাকি দিম ধুনীয়াকৈ। লৰাই দিছোঁ ভালদৰে। এইফালে ইয়াত খুব ধুনীয়াকৈ উতল আহি গৈছে। ইয়াত মাছটো এড কৰি দিম। সেইটো আচলতে মোৰ ভিডিঅ' কৰা নহ'লে, সেইবাবে দেখুওৱা নহ'লে। ইয়াত মাছটো দি দিলেই হৈ গ'ল। মাছটো দি এটা উতল দি ঢাকি দিলেই হৈ গ'ল। আৰু এইফালে আমাৰ চিতল মাছৰ লগত সৰিয়হৰ জোল হৈ গ'ল। এয়া
আৰু এনেকৈ বনাই চাব, বনাই কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু মোৰ যদি ভিডিঅ'টো ভাল পাইছে তেনে লাইক এটা কৰি দিব। আৰু মোৰ যদি ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে তেনে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ছাবস্ক্ৰাইব কৰাসকলক বহুত ধন্যবাদ। আৰু এনেদৰেই ছাপোৰ্ট কৰি গৈ থাকক আৰু উৎসাহ দিয়ক যাতে মই আপোনালোকৰ মাজলৈ ভাল ভিডিঅ'সমূহ আনিব পাৰোঁ। তেনে আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। সকলো সুস্থ থাকক, ভালে থাকক তাকে কামনা কৰিছোঁ। আজিলৈ আহিছোঁ তেনে, বাই বাই।